हेलो एवरीवन वेलकम टू परीक्षा मित्र এই ভিডিওটো আমি কমপ্লিট ইন্ডিয়ান হিষ্ট্রিৰ এমসিকিউ সিরিজৰ ক্লাস নম্বৰ 3 কৰিম যদি আপুনি আমাৰ লাষ্ট পাৰ্ট কেইটা চোৱা নাই তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচন চাব তাৰ পৰা কৈ ভিডিও কেইটা চাব পাৰিব আৰু লগতে আমাৰ কমপ্লিট আসাম হিষ্ট্ৰিৰ কোৰ্সো চলি আছে ইয়াৰো লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে আমি লাষ্ট পাৰ্টত এটা কোৱেশ্চন আপোনালোকৰ কাৰণে ৰাখিছিলো কোৱেশ্চনটোৰ সঠিকভাৱে আনসাৰ দিয়া সকলৰ নাম হ'ল গায়ত্ৰী শইকীয়া সুস্মিতা কালাল সিল নিৰ্মালী কাকতি চন্দন ফুকন আজিৰ কোৱেশ্চন কেইটা স্টাৰ্ট কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলত নিউ হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিও ভাল লাগে তেনেহলে লাইক আৰু শেয়াৰ কৰি দিব আজিৰ আমাৰ প্ৰথম কোৱেশ্চন হ'ল হাউ মেনি মহাজনপদাস ওয়ার দেয়ার ইন নর্দার্ন ইন্ডিয়া ডিউরিং 6th century BC খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত উত্তৰ ভাৰতত কিমানখন মহাজনপদ আছিল অপচন হ'ল 17 16 8 20 ইয়াৰ সঠিক আনসাৰ হ'ল 16 ইয়াত এডিশনাল নোট হ'ল Mahajanpad মানে কি The Mahajanpadas were 16 kingdoms or republic that existed in northern ancient India. মহাজনপদ আছিল 16খন ৰাজ্য বা গণৰাজ্য যি উত্তৰ প্ৰাচীন ভাৰতত বিদ্যমান আছিল নেক্সট কোৱেশ্চন হ'ল আমাৰ What was the capital of most powerful Mahajanpada Magad আটাইতকৈ শক্তিশালী মহাজনপদ মগধৰ ৰাজধানী কি আছিল অপচন হ'ল ৰায়পুৰ উজ্জয়ন ৰাজগৃহ বৈশালী ইয়াৰ সঠিক আনসাৰ হ'ল ৰাজগৃহ নেক্সট কোৱেশ্চন হ'ল উজ্জয়ন was the capital of which মহাজনপদা উজ্জয়ন কোন মহাজনপদৰ ৰাজধানী আছিল অপচন হ'ল কুৰু পাঞ্চালা খাসি অবন্তী ইয়াৰ সঠিক আনসাৰ হ'ল উজ্জয়ন অবন্তীৰ ৰাজধানী আছিল নেক্সট কোৱেশ্চন হ'ল which foreign ruler invaded India in 326 BC BC মানে কি আছিল বিফৰ ক্ৰাইষ্ট খ্ৰীষ্টপূৰ্ব 326 চনত কোন বিদেশী শাসকে ভাৰত আক্ৰমণ কৰিছিল অপচন হ'ল দাৰিয়াছ আলেকজেণ্ডাৰ সেলুকাছ নিকেটৰ টাইমুৰ ইয়াৰ সঠিক আনসাৰ হ'ল আলেকজেণ্ডাৰে খ্ৰীষ্টপূৰ্ব 326 খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল আলেকজেণ্ডাৰ নেক্সট কোৱেশ্চন হ'ল আলেকজেণ্ডাৰ ফought the battle of হাইডাস্পেছ on the bank of which river আলেকজেণ্ডাৰে কোনখন নদীৰ পাৰত হাইডাস্পেছৰ যুদ্ধ কৰিছিল অপচন হ'ল গংগা চেনাব বিয়াস ঝিলাম ইয়াৰ সঠিক আনসাৰ হ'ল ঝিলাম নদীৰ পাৰত ইয়াত এডিশনাল নোট হ'ল The battle of Hydaspes was fought between Alexander and the great king Pyrrhus in 326 BCE It took place on the bank of Jhelum river অসমীয়াত ইয়াৰ মানে হ'ল খ্ৰীষ্টপূৰ্ব 326 চনত আলেকজেণ্ডাৰে কিং পুৰাছৰ মাজত হাইডাস্পেছৰ যুদ্ধ সংঘটিত হৈছিল আৰু এইটো কোন নদীৰ পাৰত হৈছিল জিলাম নদীৰ পাৰত হৈছিল নেক্সট কোৱেশ্চন হ'ল আমাৰ তক্ষশিলা was capital of which মহাজনপদ তক্ষশিলা কোন মহাজনপদৰ ৰাজধানী আছিল অপচন হ'ল কুৰু গান্ধাৰা খাসি অবন্তী ইয়াৰ সঠিক আনসাৰ হ'ল তক্ষশিলা আছিল গান্ধাৰাৰ ৰাজধানী Next question হ'ল আমাৰ মথুৰা the famous city was the capital of which ancient মহাজনপদ মথুৰা বিখ্যাত চহৰখন কোন প্ৰাচীন মহাজনপদৰ ৰাজধানী আছিল অপচন হ'ল কুৰু গান্ধাৰা সুৰাসেনা অবন্তী ইয়াৰ সঠিক আনসাৰ হ'ল সুৰসেনা বা সুৰাসেনা কোৱেশ্চন হ'ল আমাৰ গৌতম বুদ্ধ was born at which place in 563 BC গৌতম বুদ্ধৰ জন্ম খ্ৰীষ্টপূৰ্ব 563 চনত কোন ঠাইত হৈছিল অপচন হ'ল লুম্বিনী কপিলাবস্তু সাৰনাথ গয়া ইয়াৰ সঠিক আনসাৰ হ'ল লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল 563 খ্ৰীষ্টপূৰ্বত নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে যদি আপুনি ভিডিওটো এতিয়ালৈকে চাই আছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিও ভাল লাগিছে তেনেহলে ভিডিও শেষ হোৱাৰ পিছত শেয়াৰ কৰি দিব ইয়াত গৌতম বুদ্ধৰ বিষয়ে কিছুমান কথা দিয়া আছে গৌতম বুদ্ধ was the founder of Buddhism মানে গৌতম বুদ্ধ বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল তেওঁৰ শৈশৱৰ নাম আছিল সিদ্ধাৰ্থ তেওঁৰ দেউতাকৰ নাম আছিল শুদ্ধোধন আৰু মাতৃ আছিল মহামায়া গৌতম বুদ্ধই যশোদাৰ সৈতে বিবাহত আবদ্ধ হৈছিল আৰু গৌতম বুদ্ধৰ পুত্ৰৰ নাম আছিল ৰাহুল এই এডিশনাল পইণ্ট কেইটা নোট কৰি ল'ব নেক্সট কোৱেশ্চন হ'ল আমাৰ গৌতম বুদ্ধ লেফট হিজ হাউচ এট দ্য এজ অফ গৌতম বুদ্ধই কিমান বয়সত তেওঁৰ ঘৰ এৰিছিল অপচন হ'ল 29 25 23 35 ইয়াৰ সঠিক আনসাৰ হ'ল গৌতম বুদ্ধই 29 বছৰ বয়সত ঘৰ এৰিছিল ইয়াত এডিশনাল নোটছ হ'ল
তেওঁ 29 বছৰ বয়সত ঘৰ এৰিছিল আৰু এই কাৰ্যক কি বুলি কোৱা হয় মহাবিনিষ্কৰ্মানা আৰু এই কাৰ্যৰ চিহ্ন কি আছিল ঘোঁৰা নেক্সট কোৱেশ্চন হল আমাৰ হোৱাট ওয়াজ দ্য নেম অফ দ্য ফাদাৰ অফ গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল অপশ্যন হল শুদ্ধোধন সাবাকামি মহাকাশ্যপ বাসুমিত্ৰ এই কুৱেশ্যনটোৰ আনসাৰ মই আপোনালোকৰ কাৰণে ৰাখিলো ইয়াৰ আনসাৰ এই ভিডিওটোৰ কমেন্ট সেকশনত কৰিব নেক্সট কুৱেশ্যন হল বুদ্ধা এটেইনড এনলাইটেনমেন্ট অন দ্য বেংক অফ হুইচ ৰিভাৰ গৌতম বুদ্ধই কোন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল অপশ্যন হল সাবৰমতী নিৰঞ্জনা পেনাৰ গংগা ইয়াৰ সঠিক আনসাৰ হল গৌতম বুদ্ধই নিৰঞ্জনা নদীৰ পাৰত জ্ঞান লাভ কৰিছিল ইয়াত এডিশনাল কিছুমান পইণ্ট হল গৌতম বুদ্ধৰ জ্ঞান লাভক নিৰ্বাণ বুলি কোৱা হয় গৌতম বুদ্ধই নিৰঞ্জনা নদীৰ পাৰত বোধি গছৰ তলত 35 বছৰ বয়সত জ্ঞান লাভ কৰিছিল নেক্সট কুৱেশ্যন হল আমাৰ হুৱেৰ ডিড গৌতম বুদ্ধ ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট সাৰমন গৌতম বুদ্ধই তেওঁৰ প্ৰথম উপদেশ ক'ত দিছিল অপশ্যনছ হল বাৰাণসী সাৰনাথ বৈশালী তক্ষশিলা ইয়াৰ সঠিক আনসাৰ হল গৌতম বুদ্ধই তেওঁৰ প্ৰথম উপদেশ সাৰনাথত দিছিল এডিশনাল পইণ্টছ হল গৌতম বুদ্ধই সাৰনাথত তেওঁৰ প্ৰথম উপদেশ প্ৰদান কৰিছিল আৰু ইয়াক ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কোৱা হয় আৰু ইয়াৰ চিহ্ন কি আছিল চকা নেক্সট কুৱেশ্যন হল আমাৰ হু ওয়াজ দ্য ফাৰ্ষ্ট টিচাৰ অফ বুদ্ধ গৌতম বুদ্ধৰ প্ৰথম শিক্ষক কোন আছিল অপশ্যন হল জামালি আলাৰা কালামা চান্না মাখালী গৌশালা ইয়াৰ সঠিক আনসাৰ হল আলাৰা কালামা আছিল গৌতম বুদ্ধৰ প্ৰথম শিক্ষক নেক্সট কুৱেশ্যন হল দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ওয়াজ হেল্ড এট হুইচ প্লেচ প্ৰথম বৌদ্ধ পৰিষদ কোন ঠাইত অনুষ্ঠিত হৈছিল অপশ্যন হল ৰাজগৃহ বৈশালী পাটলিপুত্ৰা সাৰনাথ ইয়াৰ সঠিক আনসাৰ হল প্ৰথম বৌদ্ধ পৰিষদ ৰাজগৃহত হৈছিল ইয়াত এডিশনাল পইণ্টছ হল প্ৰথম বৌদ্ধ পৰিষদ কেতিয়া হৈছিল 438 খ্ৰীষ্টপূৰ্বত কত হৈছিল ৰাজগৃহত আৰু ইয়াৰ পৃষ্ঠপোষক কোন আছিল অজাত শত্ৰু নেক্সট কুৱেশ্যন হল আমাৰ হু ওয়াজ দ্য পেট্ৰন অফ থাৰ্ড বুদ্ধিষ্ট কাউন্সিল তৃতীয় বৌদ্ধ পৰিষদৰ পৃষ্ঠপোষক কোন আছিল অপশ্যন হল অজাত শত্ৰু কালাশোকা অশোকা কনিষ্ক ইয়াৰ সঠিক আনসাৰ হল তৃতীয় বৌদ্ধ পৰিষদৰ পৃষ্ঠপোষক আছিল অশোক তৃতীয় বৌদ্ধ পৰিষদৰ কিছুমান এডিশনাল পইণ্টছ হল তৃতীয় বৌদ্ধ পৰিষদ 250 খ্ৰীষ্টপূৰ্বত হৈছিল কত হৈছিল পাটলিপুত্ৰত হৈছিল আৰু পৃষ্ঠপোষক কোন আছিল অশোক নেক্সট কুৱেশ্যন হল ত্ৰিপিটক ইজ দ্য ৰিলিজিয়ন টেক্সট অফ ত্ৰিপিটক কাৰ ধৰ্মৰ পাঠ অপশ্যনছ হল জৈন শিখ বুদ্ধিষ্ট নান অফ দিছ ইয়াৰ সঠিক আনসাৰ হল বুদ্ধিষ্ট বৌদ্ধ ধৰ্মৰ ধৰ্মীয় পাঠ হৈছে ত্ৰিপিটক নেক্সট কুৱেশ্যন হল গৌতম বুদ্ধ ডাইড ইন হুইচ অফ দ্য ফলোয়িং প্লেচ নিম্নলিখিত কোন ঠাইত গৌতম বুদ্ধৰ মৃত্যু হৈছিল অপশ্যন হল কুশীনগৰ কপিলাবাস্তু সাৰনাথ গয়া ইয়াৰ সঠিক আনসাৰ হল কুশীনগৰত গৌতম বুদ্ধৰ মৃত্যু হৈছিল ইয়াত এডিশনাল পইণ্টছ হল খ্ৰীষ্টপূৰ্ব 483 চনত কুশীনগৰত তেওঁৰ মৃত্যু হৈছিল গৌতম বুদ্ধৰ মৃত্যুক মহাপৰিনিৰ্বাণ বুলি জনা যায় তেওঁৰ মৃত্যুক কি বুলি জনা যায় মহাপৰিনিৰ্বাণ আৰু ইয়াৰ চিহ্ন কি আছিল স্তূপা নেক্সট কুৱেশ্যন হল হুইচ অফ দ্য ফলোয়িং ইজ নট পাৰ্ট অফ থ্ৰী ৰত্নছ অফ বুদ্ধিজম নিম্নলিখিত কোনটো বৌদ্ধ ধৰ্মৰ তিনিটা ৰত্নৰ অংশ নহয় অপশ্যনছ হল বৌদ্ধ সংঘ ধম্মা কৰ্মা ইয়াৰ সঠিক আনসাৰ হল কৰ্মা বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্নৰ পাৰ্ট নহয় বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্নৰ পাৰ্ট কেইটা হল বৌদ্ধ ধামা সংঘা বৌদ্ধ মানে ইয়াৰ প্ৰতিষ্ঠাপক ধৰ্ম মানে তেওঁৰ শিক্ষাসমূহ আৰু সংঘ মানে হল বৌদ্ধ সন্যাসী বা সন্যাসীসকলৰ আদেশ নেক্সট কুৱেশ্যন হল আমাৰ হু ওয়াজ দ্য পেট্ৰন অফ সেকেণ্ড বুদ্ধিষ্ট কাউন্সিল অপশ্যন হল অজাত শত্ৰু কালাশোকা অশোকা কনিষ্ক ইয়াৰ সঠিক আনসাৰ হল দ্বিতীয় বুদ্ধিষ্ট পৰিষদৰ পৃষ্ঠপোষক আছিল কালাশোকা দ্বিতীয় বৌদ্ধ পৰিষদৰ কিছুমান এডিশনাল পইণ্ট হল কেতিয়া হৈছিল 383 খ্ৰীষ্টপূৰ্বত কত হৈছিল বৈশালী আৰু পৃষ্ঠপোষক কোন আছিল কালাশোক নেক্সট কুৱেশ্যন হল হু ফাউণ্ডেড জৈনিজম জৈন ধৰ্মৰ কোনে প্ৰতিষ্ঠা কৰিছিল এই কুৱেশ্যনটোৰ আনসাৰো মই আপোনালোকৰ কাৰণে ৰাখিছোঁ এই কুৱেশ্যনটোৰ আনসাৰো এই ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কৰিব তো আকৌ আমি পাৰ্ট 3 20 কুৱেশ্যনছ কমপ্লিট কৰিলোঁ আপুনি যদি আমাৰ লাষ্ট পাৰ্ট দুটা চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চাব তাৰ পৰা গৈ ভিডিঅ'কেইটা চাব পাৰিব আৰু লাষ্ট পাৰ্টটো চাবলৈ এই ভিডিঅ'টো ক্লিক কৰিব পাৰা
যদি আপুনি নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু ইয়াৰ পিডিএফৰ কাৰণে আপুনি আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিব পাৰে ইয়াৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন নাইবা কমেণ্ট ছেকশ্যনত দিয়া থাকিব এই ভিডিঅ'টোত ইমানেই আছিল নেক্সট পাৰ্ট লৈ আমি সোনকালে আহিম ধন্যবাদ